তামুলপুৰৰ দাৰকুচিত ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতাই ক'লে আজমলক দিছপুৰৰ মছনদ দখল কৰিবলৈ দিয়া নহয়। অসমৰ ৰাজনীতিত দিছপুৰৰ মছনদ কেতিয়াও আজমলক দখল কৰিবলৈ নিদিওঁ। বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যতিক্ৰম নহয় ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতা। আজি তামুলপুৰৰ দাৰকুচিত ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতাই ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দাৰকুচি অঞ্চলত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু গোটাই ৰাজ্যক আকৰ্ষণ কৰাৰ চেষ্টা চলায়। নিৰ্বাচনী সভাৰ অন্তত সাংবাদিকেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় বিজেপিৰ প্ৰতিখন সভাতে পাৰ ভঙা উৎসাহ দেখা গৈছে। বিজেপিৰ লগতে মিত্ৰজোঁট UPPL GSPৰ নেতা আৰু কৰ্মকৰ্তাসকল ওলাই আহিছে। ৰঙিয়া সমষ্টিত মই অদ্বিতীয়, মোক প্ৰত্যাহ্বান জনাব পৰাকৈ কোনো প্ৰাৰ্থী নাই, মই 1 লাখতকৈ অধিক ভোট লাভ কৰি জয়ী হ'ম। ভাৰতীয় জনতা পাৰ্টীয়ে 100+ মিছনত সফল হ'বই হ'ব। ৰঙিয়াত মহাজোঁটৰ প্ৰাৰ্থীগৰাকী দুৰ্বল। কোনো কাৰণতে আজমলক দিছপুৰৰ মছনদ দখল কৰিবলৈ দিয়া নহয়। ৰঙিয়া সমষ্টিত মই 1 লাখতকৈ অধিক ভোট লাভ কৰি জয়লাভ কৰাটো নিশ্চিত। এই দাবী ৰঙিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ। আমি কৈছোঁ না আমাৰ 100+ মিছন আছে, এই মিছন 100% এচিভ কৰিবলৈ সক্ষম হ'ব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে। ৰঙিয়া সমষ্টিটোৰ প্ৰত্যাহ্বান বুলি কাক ভাবে আপুনি? মই তেনেকুৱা কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই, মিছা ক'লে কি হ'ব। এতিয়ালৈকে প্ৰত্যাহ্বানটো মই দেখা নাই। মই ক'লো 1 লাখৰ অধিক, 1 লাখৰ অধিক মই ভোট পাবলৈ সক্ষম হ'ম। মইতো দেখা নাই ক'ত শক্তিশালী। তেওঁলোকে এনেকুৱা মিটিং ক'ৰবাত আহিছেনে? মইতো এটা শক্তিশালী ক'তো ৰূপত দেখা নাই। নাম দিছে মহাজোঁট, কিন্তু আটাইতকৈ দুৰ্বল দেখোন। কুমাৰদেৱ কাশ্যপৰ ৰিপৰ্ট, জিঅন নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংবাদ মাধ্যমৰ হৈ সেৱা কৰাত আপুনি আগ্ৰহী নেকি? যদি আগ্ৰহী, জিঅন নিউজে প্ৰদান কৰিব সেই সুবিধা, কিয়নো জিঅন নিউজৰ প্ৰয়োজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা স্থানীয় সংবাদদাতাৰ। আগ্ৰহীসকলে তলৰ ঠিকনাত যোগাযোগ কৰক।